নমস্কাৰ বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি কথা পাতিম ডিমেট একাউণ্টৰ বিষয়ে। এই ডিমেট একাউণ্ট আচলতে হয় কি? আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় শুনিছে ডিমেট একাউণ্টৰ বিষয়ে। হয়তো আপোনালোকে ইউটিউবত চাইছে, কাৰোবাৰ মুখত হয়তো শুনিছে, কিন্তু আপোনালোকৰ জানিবলৈ ইচ্ছা যে ডিমেট একাউণ্টটো আচলতে হয় কি, বা ডিমেট একাউণ্ট এটা যদি আপুনি অপেন কৰে তেতিয়াহ'লে ডিমেট একাউণ্টত আপোনালোকে কেনেকৈ ধৰণৰ সুবিধা পাব, কি বেনিফিটছ পাব, বা ডিমেট একাউণ্ট এটা অপেন কৰাৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা কিবা চাৰ্জেছ কাটি থাকিব নেকি? চ' এইখিনি যিখিনি কুৱেশ্যন আছে এইখিনি মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰিম। কেৱল আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ডিমেট একাউণ্ট কি বস্তু হয় এইটো আপোনালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব। বেলেগ আৰু কোনো ভিডিঅ' আপোনালোকে ইউটিউবত চাবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই। চ' বন্ধুসকল, ভিডিঅ'টোক কিন্তু এটা লাইক নিশ্চয় কৰি দিব। যদি আপোনালোকে আজি প্ৰথমবাৰ মোৰ চেনেলটোক ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে চেনেলটো তেতিয়াহ'লে হয়তো নেক্সট টাইম মোৰ ভিডিঅ' হয়তো আপোনালোকৰ ওচৰত নাযাব পাৰে, আৰু চ' হয়তো নেক্সট ভিডিঅ' আপোনালোকে হয়তো চাবলৈ নাপাব পাৰে। চ' ছাবস্ক্ৰাইবটো কিন্তু আপোনালোকে মাষ্ট বি কিন্তু কৰি দিব। চ' আহক আমি বুজি লওঁ যে ডিমেট একাউণ্ট হয় কি। চ' ডিমেট একাউণ্ট হৈছে প্ৰথমতে ডিমেটেৰিয়েলাইজ এটা একাউণ্ট। চ' ডিমেটেৰিয়েলাইজ একাউণ্ট মানে কি হয় মই আপোনালোকক সেইটো কথা ক্লিয়াৰ কৰি দি আছো। এটা এক্সাম্পল দিম আপোনালোকক, আৰু একেবাৰে সহজ ভাষাত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো আপোনালোকে কথাখিনি বুজিবলৈ একদম বেছি ইজি হৈ যাব, আৰু ভালকে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ডিমেট একাউণ্টৰ বিষয়ে যিমানবিলাক আপোনালোকৰ কুৱেৰিজ আছে। চ' চাওক, আমি গাঁও অঞ্চলবিলাকত যে আমি যিবিলাক গেলামাল দোকানৰ পৰা আমি বাকী বস্তু বাহনি যে আমি কিনো, ঠিক আছে। চ' আমি যেতিয়া এখন দোকানৰ পৰা কিবা এটা বস্তু আমি বাকী হিচাপে কিনো, তেতিয়াহ'লে দোকানীজনে কি কৰে, আমাৰ সেই বাকীটো এখন বহীত লিখি পেলাই থয়, নোট কৰি পেলাই থয় যে আমি কিমান টকাৰ বাকী কিনিছো। ত' আজিৰ ডেটত এই বস্তুটো হয় জানো? বহুতো দোকানী এনেকে আছে যিসকলে আপুনি কিবা এটা বস্তু বাকী হিচাপে কিনিলে সেইটোক আপোনাৰ মোবাইলত আপোনাৰ নোট কৰি থয়, যোনটো খাতা বুক এপ্লিকেশ্যন আজিকালি আহিছে। খাতা বুক এপ্লিকেশ্যনৰ মাধ্যমত এই বাকীটো আপোনাৰ নোট কৰি পেলাই থয়, আৰু সময়ে সময়ে আপোনাক ৰিমাইণ্ডাৰো দিব পাৰে যে আপুনি কিমান টকা তেওঁৰ দোকানত বাকী কৰিছে, আৰু আপোনালৈ মেছেজ যায়, আৰু আপুনি এটা সময়ত তেওঁৰ বাকীটো পেমেণ্ট কৰিবলৈ বাধ্য হয়। চ' চিষ্টেমটো এটা আপগ্ৰেড হৈছে। তো ঠিক তেনেকুৱা শ্বেয়াৰ মাৰ্কেটত এটা চিষ্টেম আপগ্ৰেড হৈছে। সেইটো হৈছে প্ৰথম অৱস্থাত যেতিয়া কোনোবা এজন ব্যক্তিয়ে কিবা এটা কোম্পানীৰ যেতিয়া শ্বেয়াৰ বাই কৰিব লগা হৈছিল, তেতিয়াহ'লে সেই বাই কৰা মানুহজনে এটা চাৰ্টিফিকেট পাইছিল যে তেওঁ কিমানটা কোম্পানীটোৰ কিমানটা ষ্টক তেওঁ কিনিছে পইচা দি পেলাই, তাৰ ওপৰত এখন ফিজিকেল চাৰ্টিফিকেট তেওঁক দিয়া হৈছিল। কিন্তু সেই চাৰ্টিফিকেট থকা সময়ত কি হৈছিল, বহুতো ডুপ্লিকেচি হৈছিল আপোনাৰ এই ফিজিকেল মেনুৱেল চাৰ্টিফিকেট বিলাকৰ কাৰণে। চ' ভাৰতবৰ্ষত 1996ৰ পিছৰ পৰা এই বস্তুটোক এটা ডিমেটেৰিয়েলাইজ কৰি দিয়া হৈছে, আপগ্ৰেড কৰা হৈছে, ডিমেট একাউণ্টত লৈ অহা হৈছে। তেতিয়া কি হৈছে, যিমানবিলাক শ্বেয়াৰ এজন ব্যক্তিয়ে কিনে সেই শ্বেয়াৰবিলাক আপোনাৰ ডিমেট একাউণ্টৰ ভিতৰত ছেফ এণ্ড ছিকিউৰ ভাৱে ৰাখিবলৈ ব্যৱস্থা কৰা হ'ল। আৰু যিবিলাক পেপাৰ ৱৰ্কছ আছিল, এই পেপাৰ ৱৰ্কছবিলাক আপোনাৰ পুৰণা হৈ গৈছে, এইবিলাক আৰু কোনেও ইউজ নকৰা হৈছে। চ' এইটোৱে হৈছে ডিমেটেৰিয়েলাইজ এটা একাউণ্ট। যেতিয়া কিবা এটা চিষ্টেমক এই ফিজিকেল পেপাৰবিলাক বাদ দি পেলাই ডিজিটেল ফৰ্মত যেতিয়া মোবাইলত বা কম্পিউটাৰত যেতিয়া বস্তুখিনি আমি ষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰোঁ, সেইটোকে কোৱা হয় ডিমেটেৰিয়েলাইজ আপোনাৰ প্ৰচেছ। ত' 1996ৰ পিছৰ পৰা ইণ্ডিয়াত ডিমেট একাউণ্টৰ প্ৰচলন আৰম্ভ হৈছে, আৰু আজিৰ ডেটত বিভিন্ন ডিমেট একাউণ্ট আপোনালোকে দেখিবলৈ পায়। আপোনাৰ এঞ্জেল ওৱান আছে, গ্ৰ' আছে, আপষ্টক্স আছে, বিভিন্ন এনেকে এম ষ্টক আছে। এইবিলাক কোম্পানীৰ ডিমেট একাউণ্টবিলাক বৰ্তমান আপোনালোকে দেখিবলৈ পায়। ত' সবচে বেষ্ট যোনটো আপোনাৰ ভাৰতবৰ্ষত বিশ্বাসযোগ্য কোম্পানী এঞ্জেল ওৱান, আৰু সবচে বেষ্ট কোম্পানী সেইটো কোম্পানী এঞ্জেল ওৱানৰ যোনটো একাউণ্ট অপেনিঙৰ লিংক হয়, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক মই দি দিছো। যদি আপোনালোকে এতিয়ালৈকে এঞ্জেল ওৱানত এটা ডিমেট একাউণ্ট খোলা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটোত ক্লিক কৰি পেলাই এপটো ডাউনলোড কৰি পেলাই আপোনালোকে এটা এঞ্জেল ওৱানত ডিমেট একাউণ্ট এটা বনাই ল'ব পাৰিব, যদি আপোনালোকে ভাবিছে। চ' এতিয়া আহক আমি নেক্সট আগবাঢ়ো যে ডিমেট একাউণ্টত যিখিনি আমি সুবিধা আমি পাম, সেইখিনি কি কি সুবিধা আমি ডিমেট একাউণ্ট এটাত পাম। এতিয়ালৈকে আপোনালোকে বুজি পালে যে ডিমেটেৰিয়েলাইজ কি হয়। ডিমেটেৰিয়েলাইজ হ'ল যে কিবা এটা ফিজিকেল যিখিনি চাৰ্টিফিকেটছ বিলাক আছে, যিখিনি মেনুৱেল প্ৰচেছ, এইখিনিক আমি যেতিয়া ডিজিটেল হিচাপে যেতিয়া আমি ষ্ট'ৰ কৰোঁ, সেই প্ৰচেছটোকে ডিমেটেৰিয়েলাইজ কোৱা হয়। আৰু এইখিনিয়ে ডিমেট একাউণ্টৰ শ্বেয়াৰ মাৰ্কেটত যিখিনি কাম কাজ হয়, কিনা আৰু বেচা, এইবিলাক গোটেইখিনি প্ৰচেছ ডিমেট একাউণ্টৰ মাজত এতিয়া বৰ্তমান আহি পৰিছে। চ' সেইটোৱে ডিমেটেৰিয়েলাইজ প্ৰচেছ বুলি কোৱা হয়। এতিয়া আমি বুজিম যে ডিমেট একাউণ্ট এটা যদি আমি খোলো, তেতিয়াহ'লে তাতে আমি কি কি ধৰণৰ বেনিফিট আমি
পাব পাৰো সো প্ৰথমটো হৈছে আপোনালোকে স্ক্ৰিনত চাব পাৰিছে যে সো প্ৰথমটো আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে ষ্টকস সেকেন্ডটো হৈছে আপোনালোকৰ এসআইপি বা মিউচুৱেল ফান্ড আৰু থাৰ্ড নম্বৰটো হৈছে আপোনাৰ আইপিও ঠিক আছে এই গুটেই কিনি স্পেশালি এই তিনিটা বস্তু আপোনালোকৰ এটা ডিমেট একাউণ্টৰ ভিতৰত আৰু বহুত কিবা কিবি আছে কিন্তু স্পেশালি এই তিনিটা হৈছে এটা ডিমেট একাউণ্টৰ ভিতৰত পাব লগা সবচে স্পেশাল আৰু যিখিনি আমি ইউজ কৰিব লগা বস্তু সো গুটেখিনি আপোনালোকক এটা এটাকে এক্সপ্লেইন কৰি দি আছো ষ্টকস কি আইপিও কি মিউচুৱেল ফান্ড কি এসআইপি কি সব আপোনালোকক এইটো ভিডিওতে মই কিন্তু আপোনালোকক ক্লিয়াৰ কৰিম সো গতিকে এতিয়ালৈকে যদি আপোনালোকে ভিডিওটোক লাইক কৰা নাই প্লিজ ভিডিওটো কিন্তু এটা লাইক নিশ্চয় কৰি দিব সো ষ্টকস টু প্ৰথমত আপোনালোকক মই ক্লিয়াৰ কৰি লম ষ্টকস কি বস্তু হয় তো বন্ধুসকল ষ্টকস কি হয় আৰু ষ্টকসত মানুহে ডিমেট একাউণ্টৰ ভিতৰত কেনেকৈ ট্ৰেডিং কৰে সো নৰমালি আমি যেতিয়া বজাৰলৈ যাওঁ তো বজাৰলৈ গলে আমি চাউল কিনো দাইলি কিনো আলু কিনো এইবিলাক বস্তু কিন্তু সেই দোকানীজনৰ লগত আমি এটা প্ৰকাৰৰ ট্ৰেডিং কৰি আছো ঠিক আছে এই বেচা আৰু কিনা প্ৰসেসটোকে একচুয়ালি ট্ৰেডিং বুলি কোৱা হয় যোনটো আপোনাৰ তাহানিৰ যুগৰ পৰা চলি আহি আছে ঠিক আছে সো শেয়াৰ মাৰ্কেটত যিখিনি ষ্টকস মানে আমি কিনো আৰু বিক্ৰী কৰো হেবিলাকক মানে শেয়াৰ ট্ৰেডিং বুলি কোৱা হয় আৰু আমি বজাৰত গৈ পেলাই যেনেকৈ আমি চাউল দালি কিনিবলৈ আমি বজাৰত যাওঁ বজাৰত নগলে এইবিলাক বস্তু আমি পাব নোৱাৰো ঠিক তেনেকৈ আমি শেয়াৰ মাৰ্কেটত শেয়াৰ কিনিম আৰু বেচিম বুলি কলে আমাক এটা ডিমেট একাউণ্ট লাগিব হেতুই হৈছে আপোনালোকৰ শেয়াৰ মাৰ্কেটৰ যোনখন বজাৰ তাতে একচুয়ালি সকলো মানুহ একত্ৰিত হৈ আহি পেলাই 9:15 পৰা ইণ্ডিয়ান মাৰ্কেটটো ষ্টাৰ্ট হৈ যায় সকলো মানুহ বজাৰত আহি যায় যিসকলে কিনিব বেচিব বুলি ভাবি থাকে আৰু আপোনাৰ ইভিনিং 3:30 লৈকে আপোনাৰ বজাৰখন সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে চলি থাকে কন্টিনিউয়াসলি আৰু ইয়াতে আপোনাৰ কিনা বেচা সকলোখিনি কাম আপোনাৰ কৰা হয় এটা এক্সাম্পল ধৰক ষ্টকসৰ এক্সাম্পল মই আপোনালোকক দি দিছো ষ্টকস ট্ৰেডিং কেনেকৈ কৰা হয় একেবাৰে সহজ ভাষাত বুজাম আপোনালোকক সাপোজ ধৰক আপোনালোকৰ গাঁৱত ৰমেশ নামৰ এজন ব্যক্তিয়ে এটা আইসক্ৰীমৰ ফেক্টৰী খুলিছে এতিয়া ৰমেশ নামৰ ব্যক্তিজনে কি কৰিলে তেওঁৰ কিছু পইচা অকমান কম আছে হাতত হেতু কাৰণে তেখেতে কি কৰিলে ষ্টকস লঞ্চ কৰি দিলে তো আপোনাক কি কৰিলে ৰমেশ নামৰ ব্যক্তিজনে 10টা ষ্টকস আপোনাক মানে বিক্ৰী কৰি দিলে সাপোজ ধৰক 1000 টকা কৰি এটা ষ্টকসৰ দাম হয় আৰু আপুনি ৰমেশৰ পৰা 10টা ষ্টক আপুনি বাই কৰিছে অৰ্থাৎ আপোনাৰ ওচৰত এটা 10000 টকা ইনভেস্ট হৈছে আপোনাৰ আৰু 10টা ষ্টকস আপোনাৰ হাতত বৰ্তমান এতিয়া আহি পৰিছে আৰু আপুনি ৰমেশৰ কোম্পানীৰ আইসক্ৰীম কোম্পানীৰ ষ্টকস কিনি এটো কাৰণে কিনিছে যে বৰ্তমান গৰমৰ দিন আহিছে আপুনি ভাবিছে যে এতিয়া যদি মই আইসক্ৰীমত ইনভেষ্টমেন্টটো কৰো তেতিয়া হলে গৰমৰ দিনত বহুত বেছি আইসক্ৰীম সেল হ'ব আৰু হয়তো কোম্পানীটো বহুত বেছি ভাল প্ৰফিটত যাব আৰু আপুনিও সেই 10টা ষ্টকৰ হিচাপত আপোনালোকৰ যি প্ৰফিট হয় আপোনাৰ হেতু আপুনি প্ৰফিটটো পাব সো গৰমৰ দিনত আইসক্ৰীম সেল হৈ থাকিল ৰমেশৰ কোম্পানীটো বহুত বেছি ওপৰলৈ গ্ৰোথ কৰি আছে আৰু গ্ৰোথ কৰি কৰি আপোনাৰ যোনকিটা ষ্টক আছে 10টা ষ্টক 1000 টকা কৰি আপুনি কিনিছিলে এতিয়া বৰ্তমান এই ষ্টকস কিটাৰ ভ্যালু 2000 টকা লৈকে গুচি গল তো আপোনাৰ 10000 টকা যে আপুনি ইনভেস্ট কৰিছে সেই 10000 টকাটো ইতিমধ্যে এতিয়া আপোনাৰ 20000 টকা হৈ গৈছে বৰ্তমান এতিয়া আপুনি কি কৰিলে আপুনি ভাবিলে আপুনি বহুত স্মাৰ্ট হয় আৰু ভাবিলে যে বৰ্তমান কোম্পানীটো গৰমৰ দিন গুচি গৈ আছে ঠাণ্ডাৰ দিন আহি আছে এতিয়া হয়তো কোম্পানীটো লছ কৰিব পাৰে আইসক্ৰীম বেছি সেল নহব লছ কৰিব পাৰে আপুনি কি কৰিলে সেই 10টা ষ্টকস আপুনি বিক্ৰী কৰি দিলে 10000 টকা ইনভেস্ট আপুনি কৰিছিলে 20000 টকা আপোনাৰ প্ৰফিট হৈ গৈছে অৰ্থাৎ 10000 টকা আপোনাৰ প্ৰফিট হৈ গৈছে নেট মাৰ্জিন আপোনাৰ প্ৰফিট হৈ গৈছে আপুনি এজন মানুহক বিক্ৰী কৰি দিলে আপুনি 10টা ষ্টকস তো আপুনি হল প্ৰফিটেবল ট্ৰেডাৰ 10000 টকা প্ৰফিট কৰি পেলাই ষ্টকস খিনি আপুনি বিক্ৰী কৰি দিলে তে যোনজন ব্যক্তি আপোনাৰ পৰা ষ্টকস খিনি কিনিছে তেও হিমান এটা নাজানে বা মাৰ্কেটত নতুন কৰি আহিছে যে বৰ্তমান আইসক্ৰীমৰ শেয়াৰ খিনি কিনিলে তেখেতে লছত যাব পাৰে বুলি নাজানে আৰু কিনি লৈছে আপোনাৰ পৰা কিমান দামত কিনিছে 2000 টকা ভ্যালুত এটা শেয়াৰ কিনিছে অৰ্থাৎ 20000 টকা দি পেলাই আপোনাৰ পৰা 10টা ষ্টক মানুহজনে কিনি ললে এতিয়া কোম্পানীটো লাহে লাহে তললৈ গৈ আছে গৈ লছত গৈ এটা ষ্টকসৰ ভ্যালু আকৌ সেম 1000 টকাত আহি গৈছে এতিয়া মানুহজনে ভাবিলে যে মই এই 10টা ষ্টকস কিনি পেলাই 10000 টকা মই লছ কৰি দিলো এতিয়া আৰু মই ষ্টকস কিনি মই ৰাখি নথওঁ ষ্টকস কিনি মই আন এজনলৈ বিক্ৰী কৰি দিম তো 1000 টকাৰ দামত মানুহজনে ষ্টকস কিনি বিক্ৰী কৰি দিলে আৰু আপোনাৰ পৰা 20000 টকা যেহেতু কিনিছিলে এতিয়া বৰ্তমান মানুহজনৰ কিন্তু 10000 টকা লছ হৈ পৰিছে সো হেই মানুহজন হল লছ ট্ৰেডাৰ আপুনি এজন প্ৰফিটেবল ট্ৰেডাৰ আৰু হেই মানুহজন হল লছ কৰা ট্ৰেডাৰ তো এনেকে মানুহে শেয়াৰ মাৰ্কেটৰ ষ্টকসত প্ৰফিট কৰে আৰু লছ কৰে তো আপুনি যেতিয়া ষ্টকস মাৰ্কেটটো ভালকে শিকিব তেতিয়া কোনটো ষ্টকস কোন সময়ত কিনিব লাগে হেতু আপোনাৰ জানা হৈ যাব আৰু আপুনি দুবাৰ তিনিবাৰ চাৰিবাৰ প্ৰফিট কৰিব আৰু এবাৰ দুবাৰ আপুনি লছও কৰিব মাৰ্কেটত তো এনেকে একচুয়ালি মানুহে প্ৰফিট এণ্ড লছ কৰে ষ্টক মাৰ্কেটত এতিয়া সেকেন্ড অপশনটো বুজাই দিও আপোনালোকক এসআইপি
বা মিউচুৱেল ফাণ্ড মানে কি প্ৰথম কথা হৈছে SIP হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান য'ত আপুনি 100 টকাৰ পৰা আপুনি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰি দিব পাৰে এঞ্জেল ওৱানত এইটো আপোনাৰ পচিবল আছে মিনিমাম 100 টকাৰ পৰা আপুনি SIP ষ্টাৰ্ট কৰি দিব পাৰে সেইটো কাৰণে মই আপোনালোকক ডেসক্ৰিপচনত এঞ্জেল ওৱানৰ লিংকটো দিছো বেলেগৰ লিংক দিয়া নাই আপোনালোক তাতে আৰামত এটা ডিমেট একাউণ্ট নিজৰ ওপেন কৰাই ল'ব পাৰিব সো SIP হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান আমি কি কৰিব পাৰো প্ৰতি মাহে আমি কিবা এটা আমাৰ যোনটো আৰ্নিং হয় পইচা তাৰ পৰা আমি 1000 2000 যি পাৰো SIP নামত আমি ইনভেষ্ট কৰিব পাৰো আৰু এটা সময়ত গৈ পেলাই কি হ'ব আপুনি এটা বহুত বেছি ভাল ৰিটাৰ্ণ পাব SIP এটা কৰাটো কিয় প্ৰয়োজন জানেনে কাৰণ বৰ্তমান সময়ত আমি সকলোৱে জানো যে মাৰ্কেটত কিমান ইনফ্লেচন ৰেটটো বাঢ়ি আছে কিমান মূল্য বৃদ্ধি হৈ আছে হয় না এক্সাম্পল দিছো আপোনাৰ হাতত 100 টকা নোট এখন আছে আপুনি যদি নোটখন খৰচ নকৰে ঘৰত থৈ দিয়ে তেতিয়া হলে নোটটোৱে ভ্যালু লুজ কৰি থাকিব লাহে লাহে কেনেকৈ ভ্যালু লুজ কৰিব এক্সাম্পল দিছো বৰ্তমান পেট্ৰলৰ এভাৰেজ আমি ধৰি লৈছো 100 টকা পাৰ লিটাৰ ঠিক আছে আপুনি 3-4 বছৰ পিছত 5 বছৰ পিছত যদি আপুনি পেট্ৰল পাম্পত যায় 100 টকাটো লৈ পেলাই হয়তো আপুনি 1 লিটাৰ পেট্ৰল নাপাব পাৰে পেট্ৰল আপুনি কম পাব তেতিয়া হয় নহয় সো যিমান দিন গৈ থাকে পইচাৰ ভ্যালু কমি গৈ থাকে আপুনি পইচা যদি ঘৰত কমাই থয় এটো কোনো ভ্যালু নাবাঢ়ে এটো আপোনাৰ ভ্যালু লুজ কৰি থাকে তো গতিকে আপুনি যদি হেনেকে সময়ত এটা SIP কৰি পেলাই আপুনি থয় তো আপোনাৰ পইচাৰ ভ্যালুটো আপোনাৰ কমি না যায় পইচাৰ ভ্যালুটো লাহে লাহে আপোনাৰ বাঢ়ি যায় সো সেইটো কাৰণে মানুহে আজিকালি SIP এটা কৰিবলৈ বিচাৰে আৰু বহুত বেছি বৰ্তমান আমাৰ অসমত ট্ৰেন্ডিংটো চলি আছে SIP বহুতে এতিয়া কৰি আছে SIP আৰু মিউচুৱেল ফাণ্ডটো কি হয় মিউচুৱেল ফাণ্ড একেটা বস্তু SIP লগত মিউচুৱেল ফাণ্ডত কি হয় যদি আপোনাৰ ওচৰত বহুত ভাল পইচা আছে আপোনাৰ 1 লাখ 2 লাখ টকা আপুনি ইনভেষ্ট কৰিব পাৰে তেতিয়া হলে আপুনি ডাইৰেক্ট আপুনি এটা মিউচুৱেল ফাণ্ড কৰি দিব 1-2 লাখ টকাৰ আৰু যদি আপোনাৰ ইমান টকা নাই তেতিয়া হলে আপুনি কিস্তি হিচাপত আপুনি প্ৰতি মাহে 1000 2000 3000 টকাকে জমা দিয়াটোকে আপোনাৰ SIP বুলি কোৱা হয় সো দুইটা আসলতে একেটাই বস্তু হয় এতিয়া হক থাৰ্ড নম্বৰ IPO কি বস্তু আমি এটো বুজি লওঁ সো IPO মানে হৈছে ফুল মিনিং ইনিশিয়াল পাবলিক অফাৰিং ঠিক আছে সো আমি আকৌ ৰমেশৰ এক্সাম্পলটো আমি ল'ব লাগিব ৰমেশে যেতিয়া প্ৰথমবাৰৰ কাৰণে নিজৰ আইসক্ৰীম ফেক্টৰীটো আৰম্ভণি কৰিব তেতিয়া যি কেটা ষ্টকস এক্সাম্পল হিচাপে 100টা ষ্টকস ৰমেশে মাৰ্কেটত এৰিবলৈ বিচাৰিছে এতিয়া প্ৰথম অৱস্থাত যি সকল মানুহে এই ষ্টকস খিনি ডাইৰেক্ট কোম্পানীৰ পৰা বাই কৰিব হেতুকে কোৱা হয় IPO মানে কোম্পানী প্ৰথমবাৰৰ কাৰণে ষ্টকস খিনি মানুহক বিক্ৰী কৰি আছে তাকে কোৱা হয় IPO ইনিশিয়াল পাবলিক অফাৰিং যেতিয়া IPO তো এটা লিস্টিংৰ ডেট থাকে যে ইমান তাৰিখে IPO তো লিস্ট হৈ যাব যেতিয়া এবাৰ IPO তো লিস্ট হৈ যায় তো তেতিয়া এটো ষ্টকসৰ ক্যাটাগৰীত আপোনাৰ গৈ পেলাই বহি যায় তেতিয়া এই যে 100টা ষ্টকস লৈ পেলাই IPO তো লঞ্চ হৈ গৈছে এই 100টা ষ্টকসকে মানুহে কিনা আৰু বেচা কৰি থাকিব মাৰ্কেটত তাকে ট্ৰেডিং বুলি কোৱা হয় তো IPO এবাৰ লঞ্চ হৈ যোৱাৰ পিছত আৰু কোম্পানীৰ পৰা আমি ডাইৰেক্টলি ষ্টকস কিনিব নোৱাৰো প্ৰথম যিখিনি কিনো সেইখিনি হৈছে IPO পিছত যিখিনি আমি কিনো একচুয়ালি কোনোবা এজন ব্যক্তিৰ পৰা আমি ষ্টকস খিনি কিনি ললো লাভত লছত আমি কিনি ললো আৰু ট্ৰেডিং চলি থাকে মাৰ্কেটত তো হেতুৱে হৈছে আপোনাৰ IPO সো এইখিনি হৈছে একচুয়ালি ডিমেট একাউন্ট এটাৰ ভিতৰত আমি পাবলগীয়া সুবিধা ষ্টকস আমি ট্ৰেডিং কৰিব পাৰো SIP মিউচুৱেল ফাণ্ড আমি কৰিব পাৰো IPO আমি এপ্লাই আমি কৰিব পাৰো আৰু কিবা চাৰ্জেস আপোনাৰ ডিমেট একাউন্টত কাটে নেকি বহুতৰ এটা মানে কনফিউজন থাকে বহুতে আজিলৈকে ডিমেট একাউন্ট খুলি পাইছে বা বহুতে এতিয়ালৈকে খোলা নাই বহুতৰ এটা কোৱেশ্চন থাকে মনত যে কিবা চাৰ্জেস ডিমেট একাউন্ট ওপেন কৰিলে বেংকৰ পৰা কাটি থাকে নেকি তো চাও ডিমেট একাউন্টৰ পৰা কোনো ধৰণৰ ডাইৰেক্টলি কোনো বেংকে চাৰ্জ কাটিব নোৱাৰে কিয়নো আপোনাৰ এটো বেংকৰ লগত আপোনাৰ জাস্ট খালি আপোনাৰ এটা লিংকেজ হয় ওয়ালেটটো লিংক হয় কিন্তু কোনো ধৰণৰ তাৰ পৰা চাৰ্জেস কোনো ডিমেট একাউন্ট আপোনাৰ কাটিব নোৱাৰে হয়তো আপোনাৰ কিবা এটা মাইনাস আপোনাৰ লাগিব পাৰে ডিমেট একাউন্টৰ ওয়ালেটত যদি আপুনি ট্ৰেডিং সেটিং সদায় কৰি থাকে বহুত দিন কৰি বাদ দি দিছে তো আপোনাৰ এটা মাইনাস হয়তো আপোনাৰ লাগিব পাৰে কিন্তু কেতিয়াও আপোনাৰ বেংকৰ একাউন্টৰ পৰা পইচা কাটি নিব নোৱাৰে আপোনাৰ বেংকৰ একাউন্টৰ পৰা পইচা কেতিয়া অটোমেটিক ডেবিট হয় যদি আপুনি কিবা এটা ইলেক্ট্ৰিচিটিৰ বিল আপুনি যদি অটো পেমেন্ট কৰি পেলাই থৈ দিছে তেতিয়া হলে আপোনাৰ বেংকৰ একাউন্টৰ পৰা অটো পইচা কাটা যায় আপুনি কিবা এটা পেমেন্ট মেথডত আপুনি অটো পেমেন্টটো সেটআপ কৰি থৈছে তেতিয়া হলে আপোনাৰ বেংকৰ একাউন্টৰ পৰা পইচা কাটা যাব পাৰে ডিমেট একাউন্টৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ পইচা কেতিয়াও কাটি নিব নোৱাৰে কোনো কোম্পানীয়ে এটো কোনো ধৰণৰ ৰুলস ৰেগুলেশন মানে নাই আৰু ডিমেট একাউন্ট কেটা সকলো সময়তে সেফ এন্ড সিকিউৰ থাকে কাৰণ এবিলাক সেবিৰ পৰা ৰেজিষ্টাৰ্ড এপ্লিকেশন হয় গভৰ্ণমেন্টৰ দ্বাৰা এপ্ৰুভড দিয়া এবিলাক এপ্লিকেশন তো ইয়াতে কোনো ধৰণৰ ৰিস্ক মেটাৰ আপোনাৰ নকৰে আপোনালোকে এটকাৰ পৰা যদি কোটি টকালৈকে যদি আপোনালোকে ডিমেট একাউন্টৰ ভিতৰত ৰাখে তো হেতু আপোনালোকৰ সেফ এন্ড সিকিউৰ হৈ থাকে
সো আশা কৰিছোঁ বন্ধুসকল যে ইতিমধ্যে আপোনালোকে ডিমেট একাউণ্টৰ বিষয়ে কথাখিনি বুজি পাইছে যে ডিমেটেৰিয়েলাইজ একাউণ্ট কি, বেনিফিটছ অফ ডিমেট একাউণ্ট কি, পইচা কাটে নে নাকাটে এইখিনি মই আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ। সো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক নিশ্চয় কৰি দিব। যদি প্ৰথমবাৰ আজি ভিডিঅ'টো মোৰ চেনেললৈ আহি আপোনালোকে ভিডিঅ' চাই আছে, ছাবস্ক্ৰাইব কিন্তু কৰি দিব আৰু কিবা এটা ভাল কমেণ্ট নিশ্চয় কৰি দিব। তো নেক্সট আৰু এটা ভিডিঅ'ত আমি লগ পাম বন্ধুসকল। চ' আজিকালি ইমানেই, বাই বাই।